নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ আহিছোঁ THP 5HP মটৰত থকা বেৰিংটো সহজতে কেনেকৈ উঠাব পাৰি। ঠিক আছে, আপোনালোকে চাই আছে অসমীয়া ইউটিউব টেকনিকেল চেনেল। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যাওক, এইটো পাইপৰ সহায়েৰে আমি এটা যোগাৰ বনাইছোঁ, যিটো পাইপৰ সহায়েৰে আমি THP মটৰ অতি সহজতে বেৰিংটো উঠাম। তো মই কি কৰিলোঁ, পাইপ ল'লোঁ। এই পাইপটো গৈ দি পেলাই 1 ইঞ্চি কাটি এই ধৰণে কাটি দিয়া গৈছে আৰু তেওঁলোকৰ পাতি লগাই দিয়া গৈছে আৰু বেণ্ডিং কৰা ঠিক আৰু লগতে এটা নট বল লাগিব। নটটো হোল্ড কৰি পেলাই ইয়াত জ্বলাই দিয়া আছে আৰু যিয়ে নট ব্যৱহাৰ কৰা হৈছে। চাওক, বল্ট ব্যৱহাৰ কৰা হৈছে। এই বলটো যিমানে পকাই দিয়া যাব সিমানে বেৰিংটো অতি সহজতে উঠাব পৰা যাব। ইয়াত দেখাম নেক্সট ভিডিঅ'ত যেতিয়া আহিব আপোনালোকে কেনেকৈ উঠাব পাৰি, কেনেকৈ দেখুৱাব পাৰি, ব্যৱহাৰ কৰিব পাৰি দেখাম। তাৰ আগতেতো বনালোঁ যিহেতু ভাবিলোঁ দেখাই দিওঁ, কিজানি আপোনালোকে পাৰে বনাব বা চাকচেছ হ'লে ভাল লাগিব। কম সময় কম হ'ব লাগিব। চাওক, একো নাই, খালি পাইপ এডাল লৈছোঁ, কাটি দিছোঁ। পাৰিব কিয় নাই, ওচৰ পাৰিব। একোতো পৃথিৱীত নোৱাৰা কাম একো নাই, কৰিব পাৰিব না, পাৰিব। মই নেক্সট ভিডিঅ' যেতিয়া আহিব তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ এইটো ব্যৱহাৰ কৰি খাব পাৰিম। খুব মানে কষ্ট হয় না, খাব নোৱাৰি, দিগদাৰ হয়। গতিকে খুব কম সময়ৰ কাৰণে কেনেকৈ আমি কম সময়ত তেতিয়াহে বেনিফিট থাকিব না। এটা মজা দিনটো লাগি যায়, তেতিয়া বেনিফিটটো থাকিব। গতিকে অতি কম সময়তে কিমান কম সময়ত কামটো হোৱা হ'ব, তেতিয়া আমাৰ বেনিফিট হৈ থাকে। গতিকে এইটো কম সময়ত বনালোঁ। গতিকে এইটো চাই লওক, এইটো বনাই লওক, সেইমতে বনাই লওক। মই যেতিয়া দেখাম যে এনেকৈ পাৰে, তেতিয়া নিশ্চয় আপুনি THP হওক বা THP মটৰ হওক সেইটো পাৰিব। ঠিক আছে, আপোনালোকে জানিলে শুনিলে আৰু কেনেকৈ বেংকটো সহজে উঠাব পাৰিব আৰু নেক্সট ভিডিঅ'টো দেখাব গৈ। মোৰ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যন আহি যায় যে মই সোনকালে